পাইছোঁ আহি কি বোলে আপোনাক ক'ত পাইছোঁ ক হাই 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 বহুত দিনৰ মূৰত একদম এনেকৈ শ্বুটিঙলৈ বুলি আহিলোঁ আমি ক'ৰ পাইছোঁ আহি নাজানো নহয় হেঙেৰাবাৰী আমি এতিয়া বৰবাৰী পাম বৰবাৰী পামগৈ আৰু পোৱাকৈ নাই জাৰ্ণিটো কৰি বহুত ভাল লাগিছে বাইদেউ বহুত মজা লাগিছে আজি গুৱাহাটীলৈ বুলি প্ৰথমবাৰ স্কুটি চলাই আহিছে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু পাৰিব আৰু কি লাগে আৰু গুৱাহাটীত যদি এনেকৈ চলাব পাৰিছে আৰু বহুত পাৰিব ইমান ট্ৰেফিক জামত চলাই আহিছোঁ আজি ইমান দূৰলৈ বৰবাৰী হয় হেঙেৰাবাৰী হয় গণেশগুৰি হয় ট্ৰেগনি অফিচত সকলোৱে চাব দেই নিশ্চয় দুপৰী দলিতা সকলোৱে ভাল পাব মোৰ কেৰেক্টাৰটোৰ নাম কি আছিল কি কয় ৰেখা 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 চৰিত্ৰত মই অভিনয় কৰিছোঁ সকলোৱে চাব ভাল লাগিব ভাল হৈছেনে বেয়া হৈছে সকলোৱে কমেণ্ট কৰি জনাব পিছত বাৰু ভিডিঅ'টো দি দিম বহুত ভাল লাগিছে আজি দেই প্ৰথমবাৰ মই এনেকৈ বাইদেউৰ লগত আহিছোঁ আমাক চলাইছে আজি বাইদেৱে পূৰা পিক আপ বহাই আছে আমাক পিক আপ বহাইছে আজি বৰ ভাল লাগিছে ঘৰৰ সকলোৱে চিন্তা কৰি আছে দেই মই ট্ৰেফিক জামত চলাব নোৱাৰিম বুলি কিন্তু মোৰ বিশ্বাস আছে মই পাৰিম নিজৰ ওপৰত কনফিডেঞ্চ আছে বাইদেউৰ সঁচা দেই বহুত সাহসী আছে বাইদেউজনী ভাল লাগিছে এনেকৈ সাহস কৰিব লাগে আৰু পাৰিব বহুত গাড়ী অহা যোৱা কৰি আছে বহুত গাড়ী নাই নাই এনেকুৱা হ'বলৈ নিদিওঁ বৰবাৰী আমি জাষ্ট পাইছোঁ